Hey guys, welcome to my channel JR Kashyap. মই আৰু মোৰ লগতে ধীৰাজ আছে। আমি দুটা মানে এতিয়া খতৰাহাট গৈ আছো। মানে দৰং ডিষ্ট্ৰিক্টৰ মানে এখন জনাজাত আৰু এখন খতৰাহাট বুলি কয়। বহুত স্থান এখন। তো আমি তালৈকে গৈ আছো এতিয়া আজি ঘৰৰ পৰা আহিলো। মানে এতিয়া যাওঁ আৰু আমি মোৰ লগত দেখা প্ৰতি কেনেকুৱা হয় জানিলো দেখা আমাৰ লগত চাই দেখা আমাৰ লগত ভিডিঅ'টো। Hey guys, আপোনালোকে চাব পাৰে আগফালে ইমান ধুনীয়া পৰিৱেশ গোটেইখন সেউজীয়া সেউজীয়া আৰু জেগাটুকুৰা বহুত ধুনীয়া হয়। আমাৰ ওচৰৰে হয়, গাঁৱৰ ঘৰৰ পৰা অলপ আঁতৰ 10 কিলোমিটাৰ মান হয়। আৰু চাই যাওক আপোনালোকে আমাৰ লগত ভিডিঅ'টো। আৰু খতৰাহাটৰ অহা তেনেকুৱা প্লেন কোনো নাছিলে। ৰাতি ফোন কৰিলে ঘপককৈ তাৰপিছত হৈ গ'ল আৰু ব'ল যাওঁ বুলি ক'লোঁ দুজনে মিলি এতিয়া আহি আছোঁ খতৰাহাটলৈ। আৰু চাওক না ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। এই বহাগ বিহু অহাৰ সময়ত ন আৰু গছ গছনিলৈ খুব ধুনীয়া পাত আহে। তো সেইকাৰণে ভাল লাগিছে এতিয়া বোলক আমাৰ লগত মজা কৰি যাওক আপোনালোক আমাৰ লগত। হে গাইজ আৰু 5-10 মিনিট পিছতে আমি খতৰাহাট পামগৈ আৰু অকণ দূৰ আছে। তো ভিডিঅ'টো চাই থাকক আমাৰ লগত আপোনালোকে। ষ্টে টিউন উইথ আছ। গাইজ আপোনালোকে চাওক এইখন খতৰাহাটৰ মূল তোৰণখন হয়, মানে মূল গেটখন। তো বহুত পবিত্ৰ স্থান হয় এখন দৰং ডিষ্ট্ৰিক্টৰ মানে দৰং জিলাৰ। তো ইয়াৰ পৰা বহুত জাগাৰ পৰা মানুহবিলাক আহে ইয়াত আশীৰ্বাদ ল'বলৈ আৰু জেগাডোখৰ বহুত ধুনীয়া হয়। আপোনালোকে চাই থাকক আমাৰ লগত। তো ভিতৰলৈ যাওঁ, আমাৰ লগত চাই থাকক আপোনালোকে ভিডিঅ'টো। Hey guys, ফাইনেলি আমি খতৰাহাট পাই গ'লোহি এতিয়া। তো ইয়াৰ গোটেই পৰিৱেশটো চাওক আপোনালোকে। মানুহ আজি ইমান নাই, তো চাওক ভালকৈ এবাৰ অকণমান। আপোনাক দেখাই আছোঁ আৰু দেখাব লগা জেগা আছে। আমি এনেই আহিছোঁ এতিয়া সোমাই পেলাই। তো এইফালে নামঘৰটো আছে চাওক, এইফালে নামঘৰটো আছে ডাঙৰ এইটো খতৰা সত্ৰ আৰু এইটো ৰাস্তাটো এইফালে চাওক। হে গাইজ আপোনালোকে চাওক নামঘৰটো ইমান ধুনীয়া লাগিছে ন দুৱাৰমুখৰ পৰা। এইফালে দুটা কাছ মূৰ্তি আছে আৰু দুটা সিংহৰ মূৰ্তিও আছে। আৰু চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ ৰাখিছে ন জেগাডোখৰ আৰু ইমান ধুনীয়া এইবিলাক গছ গছনিবিলাক ৰাখিছে। আৰু চাওক দুৱাৰমুখৰ মেইন তোৰণৰ পৰা ৰাস্তাটো হয় নামঘৰলৈকে ইমান ধুনীয়া লাগে ন এই জেগাখিনি। গাইজ এইখিনি নামঘৰৰ ভিতৰ চৰা আপোনালোকে ভালদৰে চাই লওক কিমান ধুনীয়া ন ভিতৰৰ ফালেও। এই গাইজ চাওকচোন আপোনালোকে দুৱাৰমুখত থকা কাছটো ইমান ধুনীয়া বনাইছে ন। যিজন মানুহে বনাইছে ন তেওঁ নামটো নাজানো, কিন্তু তেওঁ গ্ৰেণ্ড চেলিউট। আৰু চাওক সিংহটো এইফালে চাওক খতৰা সত্ৰত চাওক আপোনালোকে কৰি যাব পাৰে। মাস্ক পৰি থকাটো মেণ্ডেটৰী পূৰা। গাইজ আমি খতৰাহাটৰ ভিতৰত সোমাই আহিলোঁ এতিয়া। এই মোৰ লগত ধীৰাজ আছে। আমি এনেই সেৱা কৰিম বুলি অহা নাছিলোঁ, জাষ্ট এনেই ফুৰিবৰ কাৰণে আহিছিলোঁ। তো এতিয়া এফালে গৈ আছোঁ, ইয়াতে আছে জেগা এটা ভিতৰতে শ্ৰী গোবিন্দ আতা স্মৃতি নামঘৰ। তো এইটো চাই যাব পাৰে কি হয়। আজি মই ফাৰ্ষ্ট আহিছোঁ, মই দৰং ডিষ্ট্ৰিক্টৰে হয়, কিন্তু আজি প্ৰথম আহিছোঁ মই ইয়াত খতৰাহাটত। তো চাওঁ কি হয় আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ গোটেইখিনি। এবাৰ চাওক আমাৰ লগত কি হয়। গাইজ এইটোৱে মন্দিৰ শ্ৰী শ্ৰী গোবিন্দ আতা স্মৃতি নামঘৰ। এইফালে চাওক ভিতৰলৈ আপোনালোকে, এইটো হয় নামঘৰটো। তো আপোনালোকে চালে আমাৰ লগত শ্ৰী শ্ৰী গোবিন্দ আতা নামঘৰ। তো এতিয়া আমি ইফালে গৈ আছোঁ আৰু ক'ত কি আছে চাম আমি ইয়াত। ভালকৈ গম নাপাওঁ, সেইকাৰণে মোৰ লগত ইয়াক লৈ আহিছোঁ আজি। মানে ইয়াৰ লগতে আহিলোঁ, তাৰ বাইকত স্কুটিত আহিলোঁ আমি। তো এতিয়া চাব গৈ আছোঁ কিবা পুখুৰী এটা আছে বোলে, তাত চাই আহোঁ। আৰু মৌৰা চৰাই দেখা পায় বোলে ইয়াতে এটা। তো চাওঁ সেইটো এটা আমি কি হয় এতিয়া। তো গাইজ আমি মন্দিৰৰ পাছফাল পালোঁহি এতিয়া। এইফালে চাওক বহুত এইটো ডাঙৰ এৰিয়াটো বহুত ডাঙৰ আৰু পৰিৱেশটো ভালেই লাগিছে ইয়াত। চাওক এইফালে চাওক এইটো পুখুৰীটো আচলতে এইটো পুখুৰী। ইয়াত যাম আমি এতিয়া চাব। সেইটো চাওঁ ডাঙৰটো চাওঁ। তো গাইজ ফাইনেলি আমাৰ হৈ গ'ল খতৰাহাট চোৱা। তো আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আৰু কেনেকুৱা লাগিলে ক'ব ব্লগটো আমাৰ।
আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে ব্লগটো ইমানতে সামৰিছোঁ গাইছ বাই বাই